Good morning guys, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা খাস ভিডিঅ' হ'বলৈ গৈ আছে কিয় জানানে বৰ্তমান মই গৈ আছো দোকানত কিন্তু দোকানৰ পৰা অতি সোনকালে আহিব লাগিব কাৰণ আজি অৱতাৰ চাবলৈ গৈ আছো মঙ্গলদৈ ড্ৰিম থিয়েটাৰ গতিকে মোৰ লগত আৰু 3-4 জনমান বন্ধু যাব গতিকে প্ৰথমতে মই এতিয়া দোকানত গৈ আছো আৰু দোকানৰ পৰা জলদি আহি এটা বিছৰ পৰা সিনেমা আৰম্ভ হ'ব তো এটা বিছৰ আগতে দোকান বন্ধ কৰি যাব লাগিব সিনেমা চাবলৈ গতিকে বলক জলদি দোকানলৈকে যাই ৰাখো এতিয়া বাজিল 12টা আৰু এতিয়া জলদি ঘৰত যাব লাগে মই গতিকে সোনকালে দোকানখন বন্ধ কৰি লওঁ আৰু জলদি ঘৰত যাই উঠি চাৰিচকীয়া গাড়ীখন লৈ আহিব লাগিব কাৰণ আমি 4-5 জন যাম গতিকে বলক জলদি ঘৰলৈকে যাই হাজিকাছি ধুনীয়াকৈ আহো অৱতাৰ চাবৰ কাৰণে যাবৰ কাৰণে ৰেডি আৰু আজি ডাঙৰ গাড়ীখন লৈ যাওঁ কাৰণ লোককেইটা গোটেইকেইটা যাব তো এইখন লৈ যাই আছো তো বিশ্বকৰ্মা বলক তইও আজি চাই আহিবি 3D চিনেমা এই শালা এই দুটা ইটা আছি এই মোক ইমান টাইম কিয় ৰখাইছা এই এটা বাজবো ও এই 12:59 হ'ল অজিত ভাই আহ মন্দিৰৰ পে না তো মানে প্ৰণৱ অজিত ইহত হেৰিত গৈছিল মন্দিৰত গৈছিল কাপোৰ তই যাও নাই নেকি কোন গৈছিল প্ৰণৱ একেলাই প্ৰণৱ আৰু ইন্দ্ৰনীল জি কি আছিল এটো এই পানী বটল তো মন্দিৰৰ পৰা আহাত অলপমান টাইম লাগিল বাৰু চিনেমা আছে এটা বিছত আৰম্ভ হ'ব বৰ্তমান এটা বাজিল পুৰা পুৰি এতিয়া 20 মিনিটত পাম না যায় হে ব্ৰো উঠা দেৰি হ'ল লাগা পাম না যায় ঠিক আছে বাৰু পাম দে আমাৰ এনেকে ষ্টাৰ্ট হৈ দেৰিকে যোৱাটো আমাৰ এটা অভ্যাসতে পৰিণত হৈছে কি ক নকয় কি কৈছো নকয় বলক গাইজ বলক আৰু 15 মিনিট আছে তো গাড়ীখন ইয়াতে ধুনীয়াকৈ থৈ ললো আৰু আমি গোটেইকেইটা এতিয়া গৈ আছো কিন্তু এতিয়া পুৰা কিমান বাজিল এটা 25 মানে হ'ল এই দাও জলদি যাব লাগিব চিনেমা আৰম্ভ কৰিলা তো এতিয়া ফাৰ্ষ্ট ফ্লোৰ আছো গাড়ী বাইকিং কৰিলো দৌৰা এই চিনেমা আৰম্ভ কৰিব তো গতিকে বলক একদম গাড়ী হলত গৈ ৰেডি হৈ আছো এতিয়া তো এয়া ওপৰত আছে আমাৰ চিনেমা হল ড্ৰিম থিয়েটাৰ তো পালোৱে জাষ্ট সেয়া তল পাইছো আহি আৰু এতিয়া ওপৰত জলদি উঠিব লাগে লিফ্ট চিফ্ট ৰখি নাই খটখটি দি পুৰা দাউৰিম এই আমাৰ প্ৰণৱে খোজকাঢ়া কাৰণে পেটটো লৰে আহি আছে বল ঐ এইটো নে প্ৰণৱ এইটো বলক তো জলদি আমি ওপৰত যাব লাগে আজি অৱতাৰ চাইহে আহা এদিন বাপেকে লিফ্ট চিফ্ট ৰখি কাৰবাৰ নাই ডাইৰেক্ট যাম খটখটি দি কাৰণ চিনেমা ইতিমধ্যে আৰম্ভ হৈ গৈছে ড্ৰিম থিয়েটাৰ মঙ্গলদৈ তো এইফালে ওপৰত যাই আছো তো আৰম্ভ হ'লে কি জানে চাগে জলদি সোমাব লাগিব এইফালে আছে ড্ৰিম থিয়েটাৰ টিকেটটো দেখাম ব্ৰ টিকেট আছে কাটাত আছে মোবাইলতে আজিকালি টিকেট কাগজৰ প্ৰয়োজন নাই 4 জন আছো খিদি চাগা পইচা পইচা খিদি চাগা লৈ যায় ঠিক তলৰ পৰা লৈ আহ ফটাফট 4 তাৰিখে লৈ আহ খিদি চাগা তলত দিব লাগে মানে বেয়া দিন বুলি টিকেট কাটছে কয় চাও খিদি চাইজটো কিয় দিয়া না আমি নাজানো না ব্ৰ সঁচাকে ব্ৰ খিদি চাইজো লাগে কি চাগা এই সাধাৰণ চশমা মই লৈ আহিছিলো চলা দে তো ভিতৰত এইবিলাক চাইহে আছে আমাৰ খিদি চাইজ দিবা গৈছি সেইটা খিদি চাইজ দিব লাগে আচৰিত তো আহক দে চাইজটো দি আহক আমি অলপমান এই ক'ত খাওঁ গাঁতেটা লৈ বা গাড়ীত কিমান মাৰি আহিছে প্ৰসাদ লৈ আহিছে মন্দিৰৰ পৰা আধাহে খা কৰিলা আৰু পাছি চিনেমাখন চালৈ আৰম্ভ হৈছে চাউন আহিছে বে তো আমাৰ 3D চাইজ আহি গ'ল লৈ আনি মানে কথা ক'ব সময় নাই তাৰমানে তো ছেকেণ্ড টাইম টিকেট দেখাইছোঁ তো 3D সাইজটো আমাৰ দিয়া হৈ গ'ল আৰু এতিয়া আমি ভিতৰত যাম আৰু চশমা জোৰ পৰা ল'ব লাগিব এইটো চশমা জোৰ এখন এই যে চশমা লৈ ল'লো তো এতিয়া ভিতৰত গৈ আমি চিনেমাটো চাব লাগে বাছ অৱতাৰ ये आपके लिए आपका नया घर हाँ ये ठीक है मत करो ये सब
তো গাইজ পুৰা টিভি চশমা টচমা লগাই লৈ আমি একদম পুৰা চিনেমা চোৱাত ব্যস্ত অজিত ভাই কেনেকুৱা লাগিল চাই ফাৰ্ষ্ট পাৰ্ট প্ৰণৱ পদে ঘূৰি আছা নেকি ব্ৰ টোপনি মাৰি থাকিলে তো তই ইফালে পুৰা পেপাৰ ৰাখি দিছি ইণ্টাৰভেল হৈছে মাল বনাই আৰে বাবা তো এযোৰ টিভি চশমা এইযোৰৰ কাৰণে এক্সট্ৰাকৈ এটা ফিজ লোৱা গৈছে ভাল লাগছি চাই আৰু ছেকেণ্ড পাৰ্ট আহি আছে ছেকেণ্ড পাৰ্ট মানে এতিয়া চাবৰ কাৰণে ৰখিম আৰু অলপ টাইম বাহিৰত যাওঁ নেকি চাই লওঁ অলপ চু লাগি আছে ইণ্টাৰভেলত মানে কিবা খাবৰ কাৰণে ল'বা আহা মানুহৰ ভিৰ চাওঁহে লাইন পাতিব লগা পৰিস্থিতি একদম পুৰা তাকেতো মানুহ দেখোন বহুত লাইন পাতি আকৌ আৰম্ভ হ'ব এইফালেও কিবা দেখাই আছে কি ল'বা এতিয়া খাবৰ কাৰণে আৰু কফি এই মজা লাইন পাতিব লাগিলে আৰু নহ'লে দেৰি হ'ব তো লাইন পাতি হ'লেও ল'ব লাগিব চাওক মানুহ কেনেকুৱা হৈ আছে লৈ ল'ব জলদি চিকেন পেটিছ খাই হৈ গ'ল তো আকৌ আন্দা গৈছে ভিতৰত আনাৰ লগে লগে আমি গম ল'লোঁ তো ইয়াত দাদাই লৈ আহিছে ইফালৰ পৰা পাই যাম আৰু এতিয়া 4টা আছিল এটা ইয়াতে আছে দুটা কি কৰি আছা তুমি পানী আকৌ দুটা আছিল না তো ব্ৰ ব'লা পানী বটল আৰু চিকেন পেটিছ লৈ লোৱা গ'ল এতিয়া ভিতৰত যাওঁ আৰু এই কোনোবাই পেলালে ইয়াতে এইবিলাক খুন্দা মাৰি পেলালে চাগে কোনোবাই তো ভিতৰত পুৰা আন্ধাৰ আৰু আগত পেটিছ লৈ লোৱা তুমি পানী খোৱা আমি চিকেন পেটিছ খাম হে তো গাইছ আহি গ'ল মাল পানী বটলটো মেইন অজিত ভাই লাষ্ট বেছিকে দেখা পা হাক দিছি প্ৰফেচনেল বা নৰাহে দিছে আহি গ'ল হাতত চিকেন পেটিছ ভিতৰত বা চিকেন আছে নাই বাপেকে জেলিটো কাটি থৈ দিছে পেণ্টত পৰিল নেকি চালা পেকেটটো কাটি থৈ আছে আগে হয় না আগটো কোণাটো কাটি থৈ দিয়া আছে कोई तो किसी को मारो यार জাষ্ট খতম হৈ গ'ল কেনে হে প্ৰণৱ কেনে মজা ব্ৰ কেনে ইটা চাবি তো অলম সেলফি তো সিনেমা চোৱা হৈ গ'ল কমপ্লিট কিয় চিজ বনাই আৰে ভাই একদম মজা চিনেমা বঢ়িয়া লাগিছে সঁচাকে তো এতিয়া বলক বাহিৰলৈকে যাই আছো কেনেকুৱা লাগিল ভাই বঢ়িয়া লাগিছে দেই মই আধাখিনি সময় টোপনি মাৰি থাকোঁতে গ'ল তো বহুত ধুনীয়া লাগিল চিনেমা হলিউডৰ চিনেমা এনেও বঢ়িয়া না এতিয়া চশমা দিব লাগে না ৰিটাৰ্ণ কৰি দিওঁ চশমা তো গাইছ দিছা না তো চশমাটো ৰাখিলা ভাবছিলোঁ ঘৰত লৈ যাই গ'লে চাম বুলি ভাবছিলোঁ ঘৰত নিবা নিদিলা ফল মোবাইলত 3D চিনেমা লগাই লৈছা লগাই নিব বুলি দে তো এতিয়া বাহিৰত যাই উঠিম আৰু গাড়ী পাৰ্কিঙত লাগি যাই থাকোঁ তো জাষ্ট আমি আহি পালোঁ ইয়ালে NRL আৰু NRLৰ সন্মুখত এখন ধাবা আছে NRL ধাবা এনাৰ নাম NRL তো ইয়াতে আমি আজি একচুৱেলি মই প্ৰথম আহিছোঁ গতিকে ইয়াতে কিবা খাবৰ কাৰণে আমি সোমাইছোঁ চিনেমা চাই পুৰা বহুত পাৰ্টিটো কাৰ ফালতে কেনেকুৱা বাৰ্থডে ফলতে তো আমি এতিয়া ভিতৰত যাই আছোঁ তো এইফালে এয়া পৰিৱেশ তো এতিয়া আমি খাই লওঁ বাছ ব্যস্ত বিচৰাত ব্যস্ত হ'লে কনফাৰ্ম কেনে ব্ৰ কেনে বাকী চব এটা দুটা অজিত ভাই তো গাইছ বুন্দিয়া লাড়ু আহি পালা আমাৰ নৰ্মেল নহয় এইটো অলপ হেভি হয় অলপ ডাঙৰ তো গতিকে এতিয়া বুন্দিয়া লাড়ুটো খাই লওঁ পানী চানী নাখাওঁ বাৰু আমি আৰু তুমি কফি খাবা ন কফি খাবা আৰু আমি চব নৰ্মেল অ'কে গাইছ খাই লওঁ তামোলাখন কৈছোঁ কি তামোলাখন খাম আৰু খাবাত আছে তামোলাখন খাম তেওঁৰ লগত ভাল লাগে বাকী বাট খাবাত এক্সপাৰ্ট কিয় ব্ৰ তামোল খাবি
তোমাৰ মতে কি যিখিনি সময় ফ্ৰী থাকোঁ আমি সেইখিনি সময়ত খায়ে থাকিব লাগে ফ্ৰী থকা আমি খাবই লাগে খায়ে থাকিব লাগে মানে মানুহটো ব্যস্ত কৰি ৰাখিব লাগে খাই কিনে এইটো আমাৰ টেংকিটো ধুনীয়া 25,000 পালো আৰু এইফালে আমাৰ ধীৰেন ব্ৰ বাই বাই আকৌ লগ পাম অ'কে তো জাষ্ট আহি পালো আমাৰ পশ্চিম চুবা প্ৰণৱৰ নিজৰ এলেকা তো প্ৰণৱ ভাই চিনেমাখনটো চালো ভালো লাগিল ভৱিষ্যতে এতিয়া কিবা এটা প্লেনো কৰি আছো আমি পিকনিকৰ আমি গোটেইকেইটা যাম নেকি অজিত ভাই তো অজিত এতিয়া ইয়াত তাপে যাবি ঘৰত না তো পিছে বাই আৰু আপোনালোককো কৈছো চিনেমাখন চাই বহুত ভাল লাগিল আৰু ভিডিঅ'টো চাগে চাই আপোনাৰো ভাল লাগিছে গতিকে লাইক এটা মাৰি দিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কৰি দিব আগন্তুক আকৌ নতুন ভিডিঅ'তে লগ পাম আজিলৈ মানতে বাই বাই